হাই গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ভালনে? আজি জেগাটো চাই গম পাইছে চাগে আজি ভিডিঅ'টো বেলেগ জেগাৰ পৰা আৰু ষ্টাৰ্ট কৰিছোঁ। যিহেতু আজি যোৱাকালি ঘৰত আহিলোঁ, তো ভাবিলোঁ আজি ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এতিয়া সময় হৈছে ৰাতিপুৱা। সেইফালে চাই দিয়া, চাই থাকিব কৈছোঁ বোলে, চাই আছ যে। হাই হেল্ল' কিবা এটা কোৱা। তো খাই বৈ ৰেডি হৈ এতিয়া ওলাই গ'লোঁ বজাৰলৈ বুলি, অলপ বজাৰ কৰিবলৈ আছে। তো এয়া চাওক, বতৰটো ইমান ধুনীয়া দিছে। এতিয়া বজাৰ কৰি আহোঁগৈ। নাজানো দেখাব পাৰোঁ নে নোৱাৰোঁ। বজাৰত যিহেতু ভিৰ হ'ব, যাম আৰু সোনকালে গুচি আহিম। আজি এফালে ওলাই আহিছিলোঁ, ওলাই আহি বাপৰে ৰাস্তাত এনেকুৱাই বতাহ, ভিডিঅ' মানে আৰম্ভই কৰিব নোৱাৰিলোঁ। এতিয়া ভাবিলোঁ এই বতাহ হ'লেও এনেকৈ আৰম্ভ কৰি দিওঁ আৰু ভিডিঅ'টো, মানে কথা ক'ব পৰা নাই, এনেকুৱাই বতাহ দি আছে। তো আজি আমি গৈ আছোঁ বিহপুৰীয়ালৈ। আজি বতৰটো বহুত ধুনীয়া, মানে বতাহ মানে কৈছোঁ নহয়, এনেকুৱাই বতাহ দি আছে। যোৱাকালিৰ পৰা দি আছে একেৰাহে, ৰাতিও দি আছিলে, নন ষ্টপ বতাহ দিয়ে আছে। ৰাস্তাটো ইমান ধুনীয়া, বাইকত উঠি গৈছোঁ যদিও মানে ইমান কিছুমান এটা ৰাস্তা পাৰ হৈ আহিলোঁ, মানে বেয়া আছিলে, মানে কি ক'ম আৰু। এতিয়া ৰাস্তাটো বহুতেই ধুনীয়া বনালে। এইফালে চাৰিওফালে চব ইমান ধুনীয়া, গোটেইফালে গছ গছনি সেউজীয়া হৈ আছে আৰু আকাশখন ইমান ধুনীয়া হৈ আছে। তো এতিয়া আমি আহি পালোঁহি। এইখন নদীখন ইমান ডাঙৰ সেইডোখৰত আমি আগতে সৰুতে খেলিছিলোঁ। এইফালে আমাৰ পুৰণা ঘৰ আছিলে। তো এদিন আপোনালোকক নিশ্চয় দেখাম। তাত বহুত ধুনীয়া আছিলে, নদীৰ পাৰতে আছিলে ঘৰ। নদীখনত পানী পূৰা বাঢ়িছে, যিহেতু বাৰিষা কাল এতিয়া। তো আমি এতিয়া অলপ পাছত পালোঁহি আৰু বিহপুৰীয়াত আহি, আৰু অলপ আছে। তো এতিয়া চাওক, সেইফালে মন্দিৰ এটা আছে। এই মন্দিৰটো হৈছে শিৱ মন্দিৰ ইয়াত। তাৰপিছত ইয়াতে কাম কৰা মানুহবোৰে সৰু সৰুকৈ এইডোখৰত ঘৰ বনাই, ঘৰকেইটা দেখিছে ন, এই ঘৰকেইটাত থাকি লৈছে। তো এতিয়া আমি পালোঁহি আৰু অলপ আগতে চালে ন, বতৰটো ইমান ধুনীয়া হৈছে। এতিয়া ঘৰটো পামেই আৰু, হ'লেও এতিয়া এনেকুৱা বৰষুণ পালোঁহে ওচৰতে, মানে এনেকুৱাই বৰষুণ দিছে আমি আগবাঢ়িবই পৰা নাই, তাতে ৰখি দিলোঁ। ঘৰ পালোঁহি। তাৰপিছত চাহকাপ খাই লওঁ এতিয়া। চাহ খাই পিনে তামোল এটাও খাইছোঁ। তামোল বিশেষকৈ নাখাওঁ, আজি দেখি ধুনীয়া লাগিছে কাৰণে খাইছোঁ আৰু তামোলটো। ইয়াতে আহি বহুত পুৰণা বস্তুবোৰ দেখিছোঁ, আৰু লগতে ইয়াতো দেখিছোঁ চৰাইৰ বাঁহ। এইটো কি চৰাইৰ বাঁহ বা, এইটো কৈছে যে তুনি চৰাইৰ বাঁহ বুলি। আৰু এইটো চক ঘোঁৰা গাড়ীটো, এইটো ঘোঁৰা গাড়ী হয়, গৰু দিও চলায়।